তো এতিয়া আমি গৈ আছো এই অৱস্থা মোক চাওক গাইছ মানে একদম পাহাৰৰ এয়া মানে দেখিছে কেনেকৈ গৈছে মানে একদম বহুত দুখ মানে একচুৱেলি গাইছ একদম কি ক'ম মানে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে মানে এয়া চাওক হেল্ল' গাইজ কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কাজি নে মানে বহুত দিন হৈ গ'ল বহুত দিন মানে হৈ গ'ল বহুত কেইমাহ হৈ গ'ল ভিডিঅ' অহা নাছিলে আৰু মানে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই তাৰ কাৰণটো হৈছে বিশেষকৈ এইফালে মোৰ লগত গুলম ভাই আছে আৰু এই সুন্দৰ ভিউৰ মাজত মানে এতিয়া আছোঁ বৰ্তমান আৰু কি কাৰণে ভিডিঅ' বনোৱা নাই ইয়ে ক'ব মানে কাহিনীটো কৈ দিয়া অকণমান কাহিনীটো কিয় আমি ভিডিঅ' বনোৱা নাই আমি ক'তো যে আগৰ নিচিনাকৈ ভিডিঅ' অহা নাই যে কিয় অহা নাই কৈ দিয়া অকণমান মোৰ পাপা ঢুকালে সেইবাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ ইমান মানে কি ক'ম আৰু ঘৰৰ প্ৰব্লেম হৈ আছিলে আৰু এতিয়া মই মাজত আছোঁ গুৱাহাটীৰ মাজত আছোঁ বিন্দাছ আছোঁ এতিয়া কালি আহিলোঁ গুৱাহাটীলৈ আপাহঁতৰ ঘৰত আহিছোঁ আৰু আপাহঁতৰ ঘৰত থাকিম কেইদিনমান আৰু বিন্দাছ মানে ভিডিঅ' বনাম ফাটিব এবাৰ ভিডিঅ' ধুনীয়া ধুনীয়া লেবেল দি আছিলে ন ফাটি যাব তো মানে গাইজ এতিয়া ক'লে মানে গুলনেমৰ ভাই যে আমাৰ বহুত দিন হ'ল ভিডিঅ' অহা নাই এটা কাৰণ গুলনেমৰ দিনত দেউতাক ঢুকাইছিলে আৰু সেইটো কাৰণে মানে ক'তো ওলাই যাব পৰা নাছিলে আগৰ নিচিনাকৈ মানে ডেইলি ভিডিঅ'বিলাক অহা নাছিলে তো ফাইনেলি মানে কি হ'ল তাৰ লগতে যিহেতু ময়ো যাওঁ ন ভিডিঅ' যে বনাবৰ কাৰণে ক'ৰবাত যাবৰ কাৰণে মানে দুয়োটা একেলগে যাওঁ ভিডিঅ' চিডিঅ' বনাই থাকোঁ তো মানে সেইকাৰণে আমি ভিডিঅ' মানে দিব পৰা নাই যিহেতু ই বনাব পৰা নাই সেইটো কাৰণে ময়ো মানে ক'তো মোৰো ভিডিঅ' অহা নাছিলে তো মানে ফাইনেলি আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো মানে বহুত বেছি ধামাকা হ'ব আৰু ক'ত আছোঁ কি কৰি আছোঁ সকলোখিনি ভিডিঅ'টো চাই থাকিলে গম পাব গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু এনজয় কৰক চেনেলটোতে যদি কোনোবা নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব কাষত থকা বেল আইকনটো বজাই দিব যাতে যিবিলাক নতুন ভিডিঅ' থাকে সকলোবিলাক এতিয়া পাই থাকিব আৰু এতিয়া ভিডিঅ'টো মানে এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে গুলনেমৰ ভাই গৈ আছে আৰু এতিয়া আমি ক'ত গৈছোঁ কি কৰি আছোঁ সকলোখিনি দেখুৱাই আছোঁ পাহাৰৰ মাজে মাজে ওপৰত গৈ আছোঁ আমি আৰু মানে ফাৰ্ষ্ট টাইম মানে মই ইমান ওখ পাহাৰ বগাইছোঁ মানে ভৰি একদম পূৰা বিষ হৈ গৈছে এইবোৰ উপায় নাই এতিয়া চাওঁ পাহাৰবিলাক কি আছে কি নাই যিহেতু মোৰ লগৰটো মোৰ যিটো বেগৰ ঘৰ ন ইয়াত ত' তালৈ আহিছিলোঁ আমি আৰু ইয়াৰ পৰা এতিয়া আমি প্ৰথম আকৌ মানে আমাৰ যিটো ভিডিঅ' আছিলে সেইটো ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক কি পাওঁ কি নোৱাৰোঁ সকলোখিনি দেখাব চেষ্টা কৰি আছোঁ আৰু চাওক এখন মানে গুৱাহাটীৰ চহৰখন ৱা কি ধুনীয়া এটা পৰিৱেশ মানে খুবেই সেউজীয়া পাহাৰৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু আমি গৈ আছোঁ এতিয়া ওপৰলৈ এনেদৰে গৈ আছোঁ কি হয় কি নহয় সকলোখন দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকক গৈ আছোঁ ওপৰলৈ ব'লক চাই থাকক ভিডিঅ' আৰু ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই তো ভিডিঅ'টোৰ কাৰণে লাইক এটা কৰি দিব এই গুলনেমৰ ভাই গৈ পিনে উঠিলেগৈ ওপৰত চাওক এইফালে মই উঠি আহিছোঁ এইটো মানে একদম হিল এটা ৱাও এয়া গুলনেমৰ ভাই হাই মানে কিবা 4-5 বছৰ মূৰত এইডোখৰ জেগালৈ আহিছিলোঁ এতিয়া মানে ঘৰ চৰ একো নাছিলে আলিও খুব বেছি এটা আলি আছিলে এতিয়া আলি দিনে আলি হৈ গ'ল আৰু মানুহবোৰ দিনে হৈ থাকিলে আৰু চাওকচোন মানে পৰিৱেশটো চাওক মানে এতিয়া আমি যিডোখৰত উপস্থিত আছোঁ এইডোখৰ আছে শিলটো মানে এইটো কি শিল বুলি কয় মই নাজানো বাৰু আৰু ইয়াৰ পৰা মানে চাওক গুৱাহাটী চহৰখনৰ পৰিৱেশটো একদম ধুনীয়াকৈ দেখি থাকে ইয়াৰ পৰা এইফালে চবফালে পাহাৰ এইফালে গ'লে চেনিগুটি পাবগৈ কোনফালে গ'লে আচ্ছা চাওক একদম কি ধুনীয়া এটা সুন্দৰ ভিউ বুলি ক'ব লাগিব একদম পূৰা মজা একদম পূৰা ধুনীয়া লাগিছে মানে চাই আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব একদম মই চবত দেখাব চেষ্টা কৰিছোঁ পাহাৰ ৱাও
আৰু তাৰ পৰা মানে এনেকৈ এতিয়া আহিলোঁ আৰু পাহাৰৰ পৰা আৰু এইফালে আমাৰ গুণৰ ভাই মোৰ লগত আছে আৰু গুণৰ ভাই মই এতিয়া মানে যাম গুৱাহাটী টাউনখন দেখাই দিব টাউনখন যাম দেখাম আৰু মানে কি কৰোঁ কি নকৰোঁ দেখুৱাম আৰু গুণৰ ভাই কি কিবা আজি কিনিম কৈছে কি কিনিব দেখাই দিম আজি বহুত গৰম ইয়াত মানে একদম পূৰা গৰম মানে একদম পূৰা ঘামি গৈছে দেখিছে আৰু তো এতিয়া গৈ আছোঁ আৰু কি কিনিম কি নিকিনিম সকলো কিন্তু দেখাই থাকিম তো ভিডিঅ'টো 3-4 দিনৰ পিছত আহি আছে চাবলৈ পাব চাই থাকিব আপোনালোকে গুণৰ ভাই এতিয়ালৈকে যদি কোনোবাই চেনেলটো চোৱা নাই চাবগৈ গুণৰ ভাই ইউটিউবত আছে গুণৰ 3-4 দিনৰ পিছত আহি আছে মোৰ ভিডিঅ' ইউটিউবত মানে ভিডিঅ' মানে 3-4 দিনৰ পিছত আহি আছে তো চাব আহিব পাৰে মানে 5-6 দিনত আহিব পাৰে মানে দেই কেলৈ মানে গোটেই ভিডিঅ'খিনি বনাই ল'ম মানে তাৰপিছতহে আপলোড কৰিম মানে আৰু এডিটটো মানে আগতে এডিটটো যদি এদিন কৰিছিলোঁ এতিয়া এডিটটো মানে 3-4 দিন লগাম মানে পূৰা হেভিকৈ বনাব লাগিব তাৰমানে আৰু বেকগ্ৰাউণ্ডত মজা আহিব লাগিব আৰু এডিটটো মানে আগতে যদি এদিনে কৰিছোঁ বা 2 দিন কৰিছিলোঁ এতিয়া 4-5 দিন লগাই দিম মানে এডিট পূৰা হেভি হ'ব লাগিব ভিডিঅ'টো এনেকৈ হ'লেও ছাবস্ক্ৰাইব কৰি দিব তেনেকৈ মানে এইবিলাক গুণৰ ভাই মানে হাতত চেণ্ডেল লৈ ল'লে আৰু এতিয়া আমি যাম আপোনাৰ এইটো চেণ্ডেল লোৱা হাতত জোতা আছে হাতত চেণ্ডেলটা নতুন চেণ্ডেল লৈছে চ' মানে পিন্ধি ল'লে দেখিছে এইফালে পূৰা একদম ধুনীয়াকৈ ল'ৰাটোৱে হেভি হেণ্ডচাম পূৰা আৰু এতিয়া গৈ আছোঁ মানে আমি ক'ত যাবা হেডফোন আনিব গৈ আছোঁ এইফালে দেখিছে চেণ্ডেল ভৰিত চেণ্ডেল আৰু ডিঙিত হেডফোন এইফালে গুণৰ ভাই গৈ আছে তেনেকৈ আৰামছে ওপৰত উঠি গৈ আছে এইফালে আৰু এতিয়া গৈ আছোঁ সিহঁতৰ মানে গুণৰ ভাই এটাকৰ ঘৰলৈ গৈ আছোঁ তাৰ পৰিৱেশটো এখন ইচ্ছা অথনি আহিলোঁ আৰু আহি পিনে এতিয়া মানে বৰ্তমান কি হ'ল এইফালে ভাইটি এটা আছে এইফালে ভাইটি দেখিছে আৰু গুণৰ ভাই আছে লগত আৰু এতিয়া আমি গৈ আছোঁ মানে এইফালে চাওক যিটো পাহাৰ আৰু পাহাৰলৈ গৈ আছোঁ পাহাৰৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু চাওকচোন এই ধুনীয়া মানে পাহাৰটো ওপৰত ঘৰ আছে বহুত ধুনীয়া লাগে ৱা পৰিৱেশটো অলপ দেখুৱাই দিছোঁ আপোনালোকক চাওক বহুত ধুনীয়া এটা পৰিৱেশ আৰু এতিয়া এইফালে আমাৰ লগত গুণৰ ভাই আছে আৰু মানে ভাইটি এটা আছে চ' এতিয়া আমি গৈ আছোঁ এইফালে চাওক মানে পাহাৰ বগাই গৈ আছোঁ সেইফালৰ পৰা আমি আহি আছিলোঁ এনেকৈ আমি গৈ আছোঁ এতিয়া ওপৰলৈ আৰু কিমান ওপৰলৈ যাম গৈ থাকিম দেখুৱাই থাকিম আপোনালোকক চাই থাকক ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই তো লাইকটো কৰি দিব ধুনীয়াকৈ আৰু কমেণ্ট যদি কৰা নাই কমেণ্টো কৰি দিব গৈ আছোঁ আৰু এতিয়া ধুনীয়াকৈ ওপৰলৈ এয়া চাওক কিমান ওখ এইবিলাক পাহাৰ দেখিছে কি ধুনীয়া কি ক'লা তুমি কি কোৱা তুমি জুই এয়া গৈ আছোঁ আমি পৰিৱেশটো চাওক আৰু এইটো কি বুলি কয় মানে এইটো বিদ্যুতৰ পাৱাৰ হাউচ মানে বিদ্যুৎ শক্তিৰ মানে যিটো মেইন যিটো ঘৰ বুলি ক'ব লাগিব মানে হাউচ সেইটো মানে এইটো মানে ইমান নাজানো বুজাব তথাপিও আপোনালোকে যেনেকৈ বুজিছে বুজি লওক আৰু আমি গৈ আছোঁ এতিয়া ওপৰলৈ এনেকৈ চাওক তলৰ পৰা কিমান ওপৰলৈ আহি আছোঁ আমি এয়া চাওক এয়া চাই থাকক মানে একদম ভৰি অৱস্থা নাইকিয়া হৈ গৈছে গোল নেমু মানে মই একদম খোজ কঢ়া মানে একদম ভাগৰ লগাই দিছে মানে কি ক'ম মানে আপোনালোকক মানে তো মানে আজি মই কৈছোঁ নহয় এলাৰ্জি নাই বুলি কৈছে আজি এলাৰ্জি ইয়াক উলিয়াই দিছোঁ মোৰ এলাৰ্জি নহয় এনাৰ্জি তো এতিয়া আমি গৈ আছোঁ অৱস্থা মোক চাওক গাইছ মানে একদম পাহাৰৰ এয়া মানে দেখিছে কেনেকৈ গৈছে বোলে মানে একদম বহুত ওখ মানে একচুৱেলি গাইছ মানে একদম কি ক'ম মানে মোৰ একদম অৱস্থা বেয়া হৈ গৈছে মানে মোৰ এয়া চাওক এয়া এইফালে আমি আহি আছোঁ এনেকৈ ওপৰলৈ আৰু কিমান ওপৰলৈ যাম মানে আমি নাজানো এতিয়া আমাৰ কোনো গন্তব্য স্থান নাই বুলি ক'ব লাগিব হয়তো আমি বাটৰ পৰা ঘূৰি দিব পাৰোঁ মানে
এইটো নলাই দি এইফালে নলাই দি গৈ আছে ভাইটি এটা আৰু আমি গৈ আছোঁ এনেকৈ ওপৰলৈ অঁ এয়া এয়া দমাই দে সেয়া দমাই দে কৈছে মোক কেনেকৈ দমাই পায় ৰাস্তাত বাৰু আৰু এইফালে মানে চাওক আহি মানে পাই গ'লোঁ আমি একদম ওপৰ বুলি ক'ব লাগিব আৰু ওপৰ আছে মানে সেইফালে আৰু পাই গ'ল যে পাই কিন্তু আমি এতিয়া পাই গ'লোঁ মানে মাছ বুলি ক'ব লাগিব আৰু এইফালে চাওক ৱাহ পৰিৱেশটো অলপ দেখাই দিছোঁ এয়া পৰিৱেশৰ মাজতে বেয়া কাম কৰিছে বহুত বেয়া কথা আৰু এইফালে দেখিছে আৰু মোৰ অৱস্থা মানে একদম পাহাৰ বগাব কাৰণে একদম অৱস্থা ভৰি একদম পূৰা বিষ ভাগৰো লাগিছে যথেষ্ট চ' এতিয়া বহি লৈছোঁ অকণমান আৰু অকণমান আগলৈ যাবও পাৰোঁ গাইজ আহি আছোঁ মানে এনেকৈ আহিয়ে থাকিম আৰু কিমান দূৰ জানো গ'ল ভাই কেনেকুৱা ফিলিংছ তোমাৰ হোৱাট দ্য হেল আৰ ইউ কি মজা গ'ল এয়া ন হেভি মানুহ ন পিছফালে চাই পাহাৰ বগাইছোঁ বুলি কওঁ আৰু মই গৈ আছোঁ মানে এনেকৈ একদম পূৰা দেখিছে মানে ঘামটো ওলাই গৈছে আৰু এতিয়া এইফালে ৰাস্তাটো এইটো এনেকৈ একদম পূৰা ওপৰলৈ গৈ থাকিব পাৰে মানে চাওক এইটো ওপৰৰ মানে মই দেখাই দিছোঁ ওপৰৰ পৰা একদম তলৰ যিটো ভিউ তো চাওক কি ধুনীয়া মানে যেতিয়া নিশা হ'ব ন লাইট চাইট যেতিয়া জ্বলিব মানে চ' খুব ধুনীয়া লাগিব ইয়াৰ পৰা চাই একদম পাহাৰৰ ওপৰত আছোঁ এতিয়া কোনো ভাই আছে আমাৰ লগত কাইলৈ বগাম কিমান ৰাস্তা শেষলৈকে যাম যাবি কাইলৈ কাইলৈ ৰাস্তা শেষলৈকে যাম ৰাস্তা শেষলৈকে মই যামগৈ যাবা যাম আজি নহয় কাইলৈ যাম